নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহকচোন আমি অসমৰ এনেকুৱা এটা প্ৰগ্ৰেম চাওঁ য'ত মানুহ কেৱল মানুহ, য'ত কোনো এজন মানুহ ভিতৰত সোমাবলৈ বহুবাৰ চিন্তা কৰিব লাগে, কিন্তু সকলোৱে সেই প্ৰগ্ৰেমটো চাবলৈ হেঁপাহ পলাই চাবৰ বাবে যায় আগবাঢ়ি। আৰু এই অসমত আপোনালোকে জানে হয়তো আমাৰ জুবিনদাৰ প্ৰগ্ৰেম বেলতলাত হৈছিলে। ময়ো গৈছিলোঁ তাতে আৰু তেওঁক ওচৰৰ পৰা চাবলৈ সৌভাগ্য নহ'ল যদিও বহু মানুহৰ মাজত দূৰৰ পৰা হ'লেও তেওঁৰ প্ৰগ্ৰেম চাইছোঁ। আহকচোন এই প্ৰগ্ৰেমৰে কিছু অংশ আপোনালোকে চাওক। কিমান মানুহ, আপোনালোকে হয়তো গান শুনিব নাপাব, কিন্তু আপোনালোকে মানুহৰ কিৰিলি মানুহ দেখি পাগল হৈ যাব।